এয়া হ'ল ভগৱান বিষ্ণু দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰ। এই মূৰ্তিটো প্ৰতিষ্ঠা কৰা নাই, নিজে নিজে উদ্ভৱ স্বয়ং। তাৰপিছত ৰজাসকলক দেখাইছে, কোচ ৰজাৰ বৰ্ণনাই এই মন্দিৰটো বনাই দিছে। এয়া ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰ জনাৰ্দন মন্দিৰ। এয়া হ'ল শিৱ, এইটো প্ৰতিষ্ঠা কৰিছে। ইয়াত সদায় গোসাঁই উপাসনা সদায় কৰা হয়, এইটো শিৱ প্ৰতিষ্ঠা কৰা। এইটো এইটো আগতে আছিল জানে। এয়া লক্ষ্য কৰিব, এয়া হ'ল বিষ্ণু অনন্ত সজ্জা, এয়া হ'ল জনাৰ্দন, এয়া হ'ল অনন্ত সজ্জা, এয়া ক্ষীৰ সমুদ্ৰ দুই চাইডে দুটা পদুম ফুল, ভেকুলীৰ ওপৰত আছে কাছ, কাছৰ ওপৰত আছে পুনিৰ ওপৰত অনন্ত নাগ সহস্ৰ ফেন হৈ আছে। এয়া 5 গৰাকী হ'ল নাগ কন্যা, আমি যে নাগ পূজা কৰোঁ, এয়া নাগ কন্যা। এয়া অনন্ত নাগৰ ওপৰত বিষ্ণু ভগৱান শুই আছে। শংখ চক্ৰ গদা পদ্ম। এয়া লক্ষ্মী সৰস্বতীক স্তুতি কৰি আছে, এয়া গোপিনীসকলক স্তুতি কৰি আছে। তেওঁৰ নাভিত পদুম ফুলত ব্ৰহ্মা, এয়া হ'ল দশভুজী দুৰ্গা মাতা। জয় আৰু বিজয়, মধু কৈতৱ, এয়া বিষ্ণুৰ বাহন গৰুড় পক্ষী।